পাহাৰ সেইফালে চাওক এইফালে পাহাৰ ওলাই আছে একদম কি মজা লাগিছে চাওক পথাৰৰ দৃশ্য কালি কেকুৱাৰা দি পানী পৰিয়ালে না তাৰ ভাগৰ চাইকেল তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ চেনেললৈ স্বাগতম আজি ভিডিঅ'টো চাওক অকণমান ওলাই যাম বুলি ভাবিলোঁ দুইটা ওলাই আহিছোঁ পথাৰৰ ফালে কিন্তু হয় চাওকচোন আহি আছোঁ আৰু যিমানখিনি পাৰিছোঁ সেইটো পথাৰ ৰাস্তা এইটো বাঁহ গছ আছে কিবা কিবি আছে এতিয়া আহি এখন দোকান পাইছোঁ পথাৰৰ ওচৰতে আৰু মানে পথাৰ মানুহৰ ঘৰো আছে দোকান এখনো আছে এইখনতে এখন দোকান আহি আছোঁ পথাৰ এয়া চুমনি এটা পথাৰ মাজত চুমনি চুম তুম পুহিব পৰা হয় মুগা কৈ দিয়া কিবা এটা আহি আছোঁ এতিয়া ওপৰলৈ চাই কোৱা পথাৰলৈ আহি আছোঁ আৰু এইবিলাক পোৱামহি এতিয়া মানে মানুহৰ ঘৰত সোমাম বুলি ভাবিছোঁ তেলা চেলা চব আছে ইয়াতে এতিয়া নোসোমাওঁ কালি ঘুগুৱাই কেনেকুৱা ইয়াত মাছ ধৰি গ'ল মানুহে দেই ইয়াত পানীটো হেৰি কৰি দিলে মাছ ধৰি গ'ল এইখন চাওক কি ধুনীয়া লাগিছে পাহাৰ লিখীয়া লাগিছে গছ গছনি পাহাৰ সেইফালে চাওক এইফালে পাহাৰ ওলাই আছে একদম কি মজা লাগিছে চাওক পথাৰৰ দৃশ্য কালি কেকুৱাৰা দি পানী পৰিয়ালে না তাৰ ভাগৰ চাইকেল এয়া আহি আছে এইটো ইয়াতো মাছ চাছ ধৰা হয় কেতিয়াবা পানী চানীটা পানীটো আছে কাৰণে মাছ ধৰা নাই মানুহৰ আৰু এজন ল'ৰা আহিছে এই ভাইটিটো চালক ভাইটিৰ নামটো কৈ দিয়া হয় দত্ত পাহৰি গৈছে টাইটেলটো নালাগে টাইটেলটো কেলৈ নকয় মাছ চাওঁগে অঁ পাছফালে 20 টকীয়া পইচা লৈ ফুৰিছে যে এইবিলাক কথাবিলাক কেনেকুৱা ধৰণৰ পইচা খুৱাম বুলি মানুহ আহি আছে পথাৰৰ দৃশ্যত দেখিছে ন কি ধুনীয়া লাগিছে আহিব কেতিয়াবা পায় যদি নাহিলে কি ভাল লাগিছে চাওক এই মানুহজনে গৈ লৈ আহিবগৈ এইটো চাওক এই ঘৰো আছে ইয়াতে পথাৰৰ মাজতে মানুহ থকা হয় মাছ পালেনে মায়ে কৈ গৈছে বোলে মাছে ওলোৱা নাই পুঠি মাছ নাখাওঁ বুলি পুঠি মাছ নাখায় মাছ ধৰি গ'লেই ইয়াতে মাছ ধৰিলে মানুহ আজি দেই বহুত ধৰিলে মাছ এতিয়া এজনে ধৰি আছে এইটো মেকুৰী পোৱালিটো পথাৰতো আছে মেকুৰী পোৱালি দেখিছে পথাৰতো আছে মানুহটো ক'ৰ পৰা আহিছে জানো বাইক চাইক লৈ ৰাতিপুৱা ওলাই আহিছে ক'লৈ গৈছিলা ৰাতিপুৱা ক'লৈ গৈছিলা হয় ক'লৈ গৈছিলা বাইক চাইক লৈ ৰাতিপুৱা আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব